আকাশৰ পৰা স্যাটেলাইট দি আমি ঘৰ চাম, যাৰে ঘৰ নাই, যাৰে ঘৰ কেঁচা। নমস্কাৰ বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2025 চনত সাৰ্ভে কৰা সকলৰ আজি কেইদিনমানৰ পৰা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আপোনালোকৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে সাৰ্ভে কৰা লিষ্ট অনুসৰি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া কৰি গৈছে। যিহেতু চৰকাৰে দুই ধৰণে সাৰ্ভে কৰা আৰম্ভ কৰিছিল। প্ৰথমটো হ'ল জীৱিকা সখী বাইদেউসকলে কৰা সাৰ্ভে আৰু দ্বিতীয়টো নিজৰ মোবাইলৰ সহায়তে নিজে একপি সেলফিৰ সহায়ত কৰা সাৰ্ভে। যিসকলে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা ঘৰে ঘৰে গৈ সেল্ফ সাৰ্ভে কৰাইছিল, তেওঁলোকৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। সাৰ্ভে কৰা লিষ্ট অনুযায়ী যিসকলৰ এই লিষ্টত প্ৰথম নাম আছে, তেওঁলোকৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলাই নিছে। এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপোনালোকে বৰ্তমান থকা ঘৰটোৰ লগতে আপোনালোকে সাৰ্ভে কৰাৰ সময়ত জীৱিকা সখী বাইদেউসকলক যিবোৰ ডকুমেণ্টছ দিছিল, সকলোবোৰ ডকুমেণ্টছ ভেৰিফাই কৰা হৈছে। লগতে অনলাইন প্ৰক্ৰিয়াত যিসমূহ ডকুমেণ্ট আপলোড কৰা হৈছিল, সকলোবোৰ ডকুমেণ্ট চোৱা হৈছে। আৰু ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পাছতে আপোনালোকে অনলাইনত নিজৰ নাম কেনেকৈ চেক কৰিব, এই ভিডিঅ'টোৰ শেষত মই জনাই দিম। তাৰ আগতে আমি মুখ্যমন্ত্ৰীয়ে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ ওপৰত কি কৈছিল এবাৰ শুনি লওঁ আহকচোন। চাকৰি বাকৰিৰ অধিকাৰ সকলোৱে পাব লাগিব আৰু চৰকাৰৰ আঁচনিৰ অধিকাৰ সকলোৱে পাব লাগিব। এতিয়া আমি জিঅ' টেকিং কৰিছো, কোনো সিলেকশ্যন কৰিব নালাগে। নিয়মত যোন পৰে আকাশৰ পৰা স্যাটেলাইট দি আমি ঘৰ চাম, যাৰে ঘৰ নাই, যাৰে ঘৰ কেঁচা, আমি তাকেই দিম। মানুহৰ লগত কথা নাই, কোনেও সিলেক্ট কৰিব নালাগে, কাকো টকা পইচা দিব নালাগে। আমি যি কৰিম আকাশৰ পৰা কৰিম। আজিকালি আমাৰ ব্যৱস্থা সম্পূৰ্ণ সাইন্টিফিক, যাতে কোনো মানুহ বাদ পৰি নাযায়। শ্ৰদ্ধাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে কেঁচা ঘৰ থকা সকলো পৰিয়ালকে পকী ঘৰ দিয়া হ'ব, লগতে কেঁচা ঘৰ থকা কোনো পৰিয়াল বাদ পৰি নাযাব, সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। 2025-26ৰ ভিতৰতে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। যিহেতু বৰ্তমান যিসকলৰ ঘৰ চেংচন হৈ গৈছে, তেওঁলোকৰ 1,30,000কৈ টকা চেংচন হৈছে, কিন্তু পাছত যিসকলৰ চেংচন হ'ব, তেওঁলোকৰ 1,30,000ৰ পৰা বৃদ্ধি কৰাৰো সম্ভাৱনা আছে। আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ লিষ্টখন যদি আপোনালোকে চাব বিচাৰে, তেন্তে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব আৰু তাত এই পেজখনৰ লিংক দিয়া আছে। তাত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। পেজখনত অহাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত চাব 23 নম্বৰ অপশ্যনত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। ইয়াত ক্লিক কৰিব। নেক্সট আপোনালোকৰ এই পেজখন অপেন হ'ব। ইয়াত আপোনালোকে অল ষ্টেটৰ ঠাইত নিজৰ ষ্টেটটো আসাম চিলেক্ট কৰিব। নেক্সট আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পাছত নিজৰ আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো চিলেক্ট কৰি ল'ব। তলত আপোনালোকে 2025-26 চনটো চিলেক্ট কৰিব আৰু সম্পূৰ্ণ ডিটেইলছ ফিল আপ কৰাৰ পাছত আপোনালোকে একেবাৰে শেষত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ একেবাৰে ওপৰৰ অপশ্যনটো চিলেক্ট কৰিব আৰু তলত প্লাছ মাইনাছৰ এটা কেপচা দিয়া আছে। এইটো আপোনালোকে প্লাছ থাকিলে প্লাছ কৰি, মাইনাছ থাকিলে মাইনাছ কৰি শুদ্ধকৈ ফিল আপ কৰি দিব আৰু ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট কৰাৰ পাছত আপোনাৰ গাঁও পঞ্চায়তৰ সম্পূৰ্ণ লিষ্টখন আহি পৰিব। ইয়াত আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰি ডাউনলোড কৰি ল'ব। এই লিষ্টখনত আপোনালোকে নিজৰ গাঁৱৰ যিসকলৰ ভেৰিফাই হৈ গৈছে, তেওঁলোকৰ সকলোবোৰৰ নাম চেক কৰিব পাৰিব। আৰু লিষ্টখনত যদি আপোনাৰ নামটো নাথাকে বা লিষ্টখন চোৱাত যদি কিবা অসুবিধা পায়, তেন্তে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় সহায় কৰিব চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।